নমস্কাৰ সকলোকে মই নয়টি মিনি ব্লগলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বাৰ তামোল পাণ পেলোৱা দেখিছেনে বাৰু? দৰা ঘৰৰ মানুহ অহা পাই মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আমাৰ কইনা ঘৰৰ মানুহে দৰা ঘৰৰ মানুহক আদৰিলে, তাৰ পিছত সেৱা কৰি ভিতৰলৈ গ'ল। দেখিছেনে? আমিতো খোৱাত উস্তাদ। প্ৰথমতে খালোঁ জুচ, দেখিছেনে বৌ একদম জুচৰ কালাৰটোৰ লগত মিলি আছে কাপোৰযোৰৰ সৈতে। তাৰ পিছত আমি খালোঁ চাহ, কইনা বহি আছে, বাহঁতে পুৰা মিঠাই, পিঠা, লাৰু চব বিলাই আছে আৰু মই খাই খাই গৈ আছোঁ। একো কাম বন কৰা নাই দেই, বহি বহি খাইহে আছোঁ আৰু অকল। তাৰপিছত কইনাক উলিয়াই আনিলে, মানে বাক উলিয়াই লৈ গৈছে এতিয়া তাত বহাবলে। বাক কৈছোঁ বোলো আজিৰ দিনটোত অকণমান লাহে লাহে খোজকাঢ়িছোঁ। নাই, তাই আৰু বেছিকেহে নাৰ্ভাছত, মানে তাই কি কৰিছে তাই নিজে গম পোৱা নাই, ভয়ো খাই আছে বেচেৰি। হয়ো বাৰু, এজনী ছোৱালী বিয়া দিয়া আচলতে ভয় খাবই, কাৰণ নতুন জীৱনৰ পাতনি মিলিবগে, হয়নে বাৰু? নতুন এখন ঘৰ নিজৰ কৰি ল'ব লাগিব। প্ৰতিগৰাকী ছোৱালীয়ে সেইটো চেক্ৰিফাইচ কৰিব লাগে, নিজৰ ঘৰখন এৰি লোকৰ এখন ঘৰৰ আপোন কৰিবগে লাগে, মিলা প্ৰীতিৰে থাকিব। বাও যাবগে আমাক এৰি থৈ এখন নতুন ঘৰলে। আশা কৰিছোঁ তাই যাতে আৰু ভাল হওক, নতুন ঘৰখন যাতে তাই ভালকে ধৰি ৰাখিব পাৰে। আৰু বেছি ইমোচনেল হৈ গৈছোঁ, এতিয়া খোৱালে আহোঁ। এয়া চাওক, মিঠাইও খালোঁ আমি, দৰা ঘৰৰ পৰা অনা মিঠাই। এয়া ফটো ছেশ্যন হৈ আছে, তাৰপিছত ভাতো হৈ গ'ল, ভাত খাবলৈ ল'লে দৰা ঘৰৰ মানুহে। আমাৰ মা দেখিছেনে দেৰিকে আহি একদম সোনকালে ভাতটো খাই দিলে, মানে বেয়া টেঙৰ মানুহ আকৌ দেই। দাদাই এয়া ভাত বিলাই আছে, হাঁহি আছিলে মই ভিডিঅ' কৰি থকাৰ কাৰণে। এখন হাতে মই ভিডিঅ' কৰি আছোঁ, এখন হাতে ভাত খাই আছোঁ। চবেই মোক কৈছে বোলে তই খাইও আছ, ভিডিঅ' কৰি আছ, অলপতো ফোনটো থৈ ল। মই বোলো নাই নাই দেই, ভিডিঅ'টোতো কৰিবই লাগিব একদম। দৰা ঘৰৰ মানুহ এতিয়া যাবলৈ ওলালে। অ'কে টাটা, বাই বাই। আকৌ লগ পাম মই অন্য এটা ভিডিঅ'ত।